উত্তপ্ত পৰিস্থিতি মিৰ্জাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় বহুতো অভিযোগ প্ৰত্যাভিযোগৰ বিতৰ্কত কলেজ কৰ্তৃপক্ষ আৰু ছাত্ৰ সমাজৰ মাজত ছাত্ৰী সমাজৰ দাবী আমাক অন্যায় কৰি মূল্যায়ন কৰিব কলেজ কৰ্তৃপক্ষই আকৌ কলেজ কৰ্তৃপক্ষৰ দাবী আমি চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিহে মূল্যায়ন কৰিছোঁ সকলোৰে। চাওক এই অভিযোগ প্ৰত্যাভিযোগৰ কথা দুয়োপক্ষৰ মাজত। আমি যদি ফেল কৰিছোঁ যদি কৰিছোঁ আমাৰ যদি মাৰ্ক নাই কিন্তু আমাতকৈ কম নম্বৰবিলাক যোনবিলাকে পাছ কৰিছে সেইবিলাককো ফেল কৰি দিয়ক আমাক ন্যায় লাগে আমাক পাছ কৰিব দিবই লাগে সেইটো আমাৰ দাবী নহয় আমি যদি পাছ কৰি দিয়া যোগ্য তেতিয়াহে আমাক পাছ কৰি দিয়ক আমাতকৈ যে কম নম্বৰ পাবিলাকে ছেকেণ্ড ডিভিজন পাই পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন পাই কিছুমানে থাৰ্ডত পাছ কৰিছে কিয় পাছ কৰিছে মানে সেইখিনি তদন্তটো লাগে মই যেতিয়া ৰিজাল্ট দিছে থাৰ্ড ডিভিজন মই আগতে যেতিয়া টেষ্ট পৰীক্ষা হৈছিল তেতিয়া কৈছিল যে ছাৰহঁতে গোটেইবিলাকে কৈছিল যে যদিও ফেল কৰা বহিত একো নিলিখিলেও তোমালোকক পাছ কৰাই দিম তেতিয়া মই ভাবিছিলোঁ যে যদি এনেকুৱাকৈ পাছ কৰি দিয়ে তেতিয়াহ'লে এনেকুৱা পৰীক্ষাৰ একো ভেলুৱেই নাই সেইকাৰণে মই টেষ্ট পৰীক্ষাটো দিয়া নাছিলোঁ কিন্তু মেট্ৰিকত চাই দিছে আৰু যি নম্বৰ দিছে আৰু মোক থাৰ্ড ডিভিজন কৰাই দিছে কিয় দিছে মোক সেইটো লাগে মই যদি পৰীক্ষা দি মই পালোঁ হয় মই ক'ব লগা একো নাছিল কাৰণ সেইটো মই নিজৰ ভুলত পাইছোঁ কিন্তু এতিয়াও একো টেষ্ট পৰীক্ষা নিদিয়াকৈ মই কেনেকৈ পাম থাৰ্ড ডিভিজন। এতিয়া এই টেষ্টৰ কথাটো কোনে কৈছিলে তোমাক? তুমি টেষ্ট পৰীক্ষা নিদিলা নিদিলা পিছত নিদিওঁ সেনেকৈ কৈছে ফেলো না পৰীক্ষা মই দিয়া নাই আৰু যদি এনেকুৱা যে মহাবিদ্যালয়ৰ হাতত পাছ ফেল কৰাই দিয়াৰ কৰ্তৃত্বটো নাই। এইবাৰৰ নিয়মটো হ'ল এইটো যে তেওঁলোকে মেট্ৰিকত যিমানখিনি নম্বৰ পাইছিল তাৰে মানে সৰ্বোচ্চ নম্বৰ পোৱা তিনিটা ছাবজেক্টৰ এভাৰেজ উলিয়াই তাৰ 50% ইয়ালৈ আহিব আৰু কলেজত হোৱা বিভিন্ন পৰীক্ষা এছাইনমেণ্টৰ পৰা 40% আহিব আৰু 10 নম্বৰ আমাৰ কাউন্সিলৰ পৰা নিজে এড কৰি দিব এই হ'ল 100%। এতিয়া সেই ফৰ্মুলা মতে আমাৰ ছোৱালীয়ে মেট্ৰিকত যেতিয়া নম্বৰ লৈ আহিছে আমাৰ কলেজত আপোনালোকে জানেই যে আমাৰ কলেজত ছোৱালী যিবোৰ আহে তলৰ পৰা আহে গতিকে তাহাঁতৰ যি ধৰণৰ নম্বৰ পাব লাগে সেই ধৰণৰ নম্বৰে দিয়া হৈছে আৰু কোনো ছোৱালীৰ লগত আমাৰ পাৰ্চনেল কোনো ধৰণৰ ভাল পোৱা বেয়া পোৱাও নাথাকে আৰু আমাৰ কাৰণে সকলো সমান। আৰু যেতিয়া আমাৰ এখন এক্সামিনেশ্যন কমিটিয়ে কাউন্সিল আৰু চৰকাৰৰ ফালৰ পৰা অহা যিবিলাক নীতি নিয়ম সেই নীতি নিয়মৰ মাজত থাকি যিমান পাৰি ছাত্ৰ ছাত্ৰীক সহায় কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে তাৰে কাৰণে আমাৰ যোৱা কেইবছৰৰ যি ধৰণৰ ৰিজাল্ট তাতকৈ কিছু ভালহে হৈছে এইবাৰ আচলতে বহুত বেছি ভালহে হৈছে। গতিকে আমি কোনো ছোৱালীক অন্যায় কৰি বা ইচ্ছাকৃতভাৱে ফেল কৰি দিয়াৰ কথা নাহে। আৰু এটা কথা চাওক এই অভিযোগটোৰ লগত আমাৰ চাব আমাৰ কলেজখনে যিমান পাৰোঁ সিমান ভাল পাৰ্চেণ্টেজ বঢ়াবৰ কাৰণে আমি চেষ্টা কৰোঁ সদায় ক্লাছ কৰি হওক কিবা কৰি হওক কাৰণ পাৰ্চেণ্টেজ ভাল হ'ল মানে আমাৰ কলেজখনৰ নাম হ'ব। তেনেস্থলত আমি নিজে নিজক ধ্বংস কৰাৰ কাৰণে মোৰ ছাত্ৰীখিনিক বেয়া কৰি ইচ্ছাকৃতভাৱে ফেল কৰি দিম এই ধৰণৰ কথাটো অবান্তৰ কথা অযুক্তিকৰ কথা। এই যিখিনি ক্ষোভিত ছাত্ৰী তেওঁলোকক কিবা পৰামৰ্শ আগবঢ়াব? মই কৈছোঁ যে যদি তেওঁলোকৰ দুটা অপশ্যন আছে চৰকাৰে কৈছে যিসকলে এই ফলাফলত সন্তুষ্ট নহয় তেওঁলোকে অহা আমাৰ 5 তাৰিখমানৰ পৰা বোধহয় পৰ্টেল খুলি দিব তেওঁলোকে এটা বিশেষ পৰীক্ষা দিব পাৰিব তাত তেওঁলোকে এইবাৰৰ পৰীক্ষাৰ অসন্তুষ্টিখিনি তাতে তেওঁলোকে সন্তুষ্টিলৈ ৰূপান্তৰ কৰাৰ সোণালী সুযোগ পাব। দ্বিতীয় কথাটো হ'ল যে যিসকলে ভাবিছে যে তেওঁলোকে ইয়াতকৈ ভাল পালেহেঁতেন আমাক গভৰ্ণমেণ্ট আৰু কাউন্সিলে দিয়া যিটো ফৰ্মুলা সেই ফৰ্মুলা মতে তেওঁলোকে তেওঁলোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট লৈ আহক আপোনালোকো থাকক লাগিলে ৰাজহুৱাভাৱে আৰু কোনোবা মানুহ থাকিব খোজে থাকক থাকি ফৰ্মুলা মতে আমাৰ তাতে যিখিনি বহীত নম্বৰ দিয়া হৈছে সেই নম্বৰখিনি তেওঁলোকে নিজে নিজক দি চাওক যদি তেতিয়া আমাৰ কিবা লোভল দেখা পায় তেতিয়া আপোনালোকৰ ওচৰত আমি ক্ষমা খুজিম বা যি কৰিব লাগে কৰিম যদি নহয় তেতিয়াহ'লে এই ক্ষোভিত ছাত্ৰীখিনিয়ে নিজে বুজি পোৱাৰ উপৰিও
ৰাজহুৱাভাৱে সমাজুতি কওক যে আমাৰ আচলতে ভুল হৈছিল, এনেকুৱা কৰাটো উচিত নহয়। এইটোৱে মই কওঁ।